ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কিদৰে দুটা প্ৰদত্ত বিন্দু সংযোগ ৰেখা খণ্ডক এটা নিৰ্দিষ্ট অনুপাতত ছেদ কৰা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম আৰু এই সূত্ৰটোক আমি কওঁ বিভাজনৰ সূত্ৰ তাৰ কাৰণে আগৰ নিচিনাকৈ আমি আকৌ দুটা অক্ষ আঁকিম x অক্ষ আৰু y অক্ষ এতিয়া আকৌ আগৰ নিচিনাকৈ আমি দুটা বিন্দু লম এটা বিন্দু আমি লওঁ a x1 y1 আৰু এটা বিন্দু আমি লওঁ b x2 y2 আৰু ab ক সংযোগ কৰি দিওঁ এতিয়া আমি কি কৰিম যেহেতু আমাৰ এটা বিন্দু স্থানাংক উলিয়াব লাগে যি আমাৰ ab ক দুভাগত ভাগ কৰে তো আমি এটা যিকোনো এটা ঠাইত এটা বিন্দু লৈ লওঁ p আৰু p বিন্দু স্থানাংক লওঁ x, y আৰু আমি ধৰো p x y এ আমাৰ যোনডাল ৰেখা ab আছিলে তাক m1:m2 অনুপাতত ভাগ কৰে আৰু এতিয়া আমি কি কৰিম a p আৰু b তিনিটা বিন্দুৰ পৰা আমি তিনিটা লম্ব টানিম a পৰা আমি টানিলো ar b পৰা আমি টানো ps আৰু b বিন্দুৰ পৰা আমি টানো bt এতিয়া আকৌ আমি কি কৰিম a পৰা ps ৰ ওপৰলৈ আনডাল লম্ব টানিম আৰু ইয়াৰ নাম দিওঁ a q একেদৰে আমি p ৰ পৰা bt ৰ ওপৰলৈ আনডাল লম্ব টানিম আৰু ইয়াৰ নাম দিলোঁ pc এতিয়া বিন্দুকেইটা ধৰি লওক দেখো ধৰো বিন্দু দুটা a x1 y1 আৰু b x2 y2 আৰু আমি কি কৰোঁ ab সংযোগী ৰেখাক p x, y বিন্দুৱে m1:m2 অনুপাতত ভাগ কৰিছে এতিয়া আমি এই p বিন্দুৰ x আৰু y স্থানৰ কেনেকৈ আমি উলিয়াব লাগিব যেহেতু p বিন্দুৱে ab ক m1 আৰু m2 অনুপাতত ভাগ কৰিছে এটা আমি ab মানে হ'ব m1 আৰু pb মানে হ'ব m2 আমি লিখিব পাৰোঁ এতেকে pa by pb is equal to m1 by m2 আৰু আমি কি কৰিলোঁ a p আৰু b ৰ আমি লম্ব টানিছিলোঁ আমি লিখিব পাৰোঁ a, p আৰু b বিন্দুৰ পৰা x অক্ষৰ ওপৰত ক্ৰমে ar, ps আৰু bt লম্ব টনা হ'ল আৰু a পৰা ps ৰ ওপৰত আমি aq b পৰা bt ৰ ওপৰত pc লম্ব টানিছিলোঁ এইটো আমি লিখিলোঁ aq লম্ব ps আৰু pc লম্ব bt টনা হ'ল এতিয়া আমি ইয়াৰ পৰা চাব পাৰোঁ যে ত্ৰিভুজ PAQ আৰু ত্ৰিভুজ BPC আমাৰ কোন কোন কাৰ্যৰ মতে সদৃশ হ'ব তো আমি লিখিব পাৰোঁ কোন কোন সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ APQ সদৃশ ত্ৰিভুজ PBC যেতিয়া ত্ৰিভুজটা সদৃশ হ'ব সিহঁতৰ বাহু অনুপাতবোৰ সদায় একে হয় আমি লিখিব পাৰোঁ এতেকে
p a by p b is equal to a q by p c is equal to p q by b c. এর সমীকরণ 1 দিও অর্থাৎ p a by p b is equal to a q by p c আৰু p q by b c. এটা আমি ইয়াৰ প্ৰতিটোৰ মান উলিয়াব লাগিব। p a by p মানে আমি উলিয়াই থৈছো m1 by m2, এটা আমি a q p c p q b c কিমান আমি উলিয়াম। প্ৰথমতে a q উলিয়াম, এটাকে a q is equal to তেনে যদি সেটটো চাও a q মানে আমি কি লিখিব পাৰো r s ৰ সমান হ'ব, আৰু মূল বিন্দু যদি আমি o লওঁ তেতিয়া আমি কি লিখিব পাৰো r s মানে o s minus o r, অৰ্থাৎ a q is equal to r s is equal to o s minus o r, আৰু o r মানে হ'ব o s মানে হ'ল y অক্ষৰ পৰা s বিন্দুৰ দূৰত্ব, আৰু o r মানে হ'ল y অক্ষৰ পৰা r বিন্দুৰ দূৰত্ব, আৰু সেইটো আমি যদি চাও x আৰু x1 হ'ব। তো আমি লিখিব পাৰো x minus x1। এতিয়া আমি উলিয়াম pc। pc মানে আমি কি লিখিব পাৰো এতিয়া pc আৰু st সমান হ'ব, তে st মানে লিখিব পাৰো ot minus os। ot মানে কিমান হ'ব t বিন্দুটোৰ y অক্ষ পৰা দূৰত্ব, আৰু os মানে কিমান হ'ব আমাৰ s বিন্দুটোৰ y অক্ষ পৰা দূৰত্ব। আৰু যদি আমি চাও x2 আৰু x, এটা আমি লিখিব পাৰো x2 minus x। এতিয়া আমি উলিয়াও pq। pq is equal to এটা pq মানে আমি কি লিখিব পাৰো ps minus qs, আৰু qs টো কাৰ সৈতে সমান হ'ব আমাৰ a ৰ সৈতে। The PS আৰু A মানে কিমান হ'ব আমি চাম। The PS মানে কি হ'ব x অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব, আৰু A মানে কি হ'ব x অক্ষৰ পৰা a বিন্দুৰ দূৰত্ব। আমি লিখিব পাৰো y minus y1, অৰ্থাৎ আমাৰ যদি এটা চাওঁ PS হ'ব y আৰু A হ'ব y1। এতিয়া আমি লিখিম BC। BC কিমান হ'ব, BC আমি যদি উলিয়াব বিচাৰো এটা আমি কৰিব পাৰো BT minus CT, আৰু CT আমাৰ সমান হ'ব PS ৰ সৈতে। BT আৰু PS কিমান হ'ব, BT অৰ্থাৎ আমাৰ কি হ'ব x অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব, আৰু PS মানে x অক্ষৰ পৰা p বিন্দুৰ দূৰত্ব। আমি লিখিব পাৰো y2 minus y। এতিয়া আমি এই মানকেইটা সমীকৰণ 1ত বহাই দিম। p a by p মানে আমাৰ লিখা আছিলে m1 by m2 is equal to aq মানে আমাৰ হ'ব x minus x1, pc মানে হ'ব x2 minus x, pq মানে হ'ব y minus y1, আৰু bc মানে হ'ব y2 minus y। এতিয়া আমি কি কৰিম m1 by m2 লগত এবাৰ এটো সমান দেখাম, আকৌ এবাৰ আনটো সমান দেখাম। তো প্ৰথমতে আমি প্ৰথমটো কৰি চাওঁ, অৰ্থাৎ m1 by m2 is equal to x minus x1 by x2 minus x। এতিয়া যেহেতু আমি x ৰ মানটো উলিয়াব লাগে আমি বৰ্জপন কৰি দিওঁ। তো বৰ্জপন কৰিলে কি হ'ব m1 into x2 minus x is equal to m2 into x minus x1, m1 x2 minus m1 x is equal to m2 x minus m2 x1। এতিয়া x য'ত আছে অৰ্থাৎ x থকা আমাৰ পদবিলাক আমি এটা সাইডে লৈ আহোঁ সমান চিহ্নৰ বাওঁফালে, আৰু বাকিখিনি সমান চিহ্নৰ সোঁফালে লৈ যাওঁ। আমাৰ কি হ'বগে minus m1x minus m2x is equal to minus m2x1 minus m1x2।
আমি এবাৰ মাইনাছ এক্সটো কমন ল'ব পাৰোঁ থাকি যাব m1 প্লাছ m2 ইজ ইকুৱেল টু ইয়াত আমি মাইনাছ এটা কমন ল'ব পাৰোঁ থাকি যাব m2 x1 প্লাছ m1 x2 তো মাইনাছটো আমি দুই পিনৰ পৰা উঠাই দিব পাৰোঁ আৰু ইয়াৰ পৰা যদি আমি x2 উঠাই দিওঁ তেনে কি হ'বগে m2 x1 plus m1 x2 by m1 plus m2 এটো হল আমাৰ x যোনটো বিন্দু আছিল x বিন্দুৰ স্থানাংক তেনে একেদৰে y বিন্দু লিয়া পাৰো তাকে আমি কি কৰিম m1 by m2 is equal to y minus y1 by y2 minus y আকৌ বৰ্জকন কৰি দিও m1 into y2 minus y is equal to m2 into y minus y1 m1 y2 minus m1 y is equal to m2 y minus m2 y1 আগৰে এবাৰ আমি কি কৰিম y থকা পদবিলাক সমান্তৰাল বাওঁফালে লৈ বাইখিনি সমান্তৰাল সোঁহাতলৈ লৈ যাম minus m1y minus m2y is equal to minus m2y1 minus m1y2 তো ইয়াতো আমি minus y এটা কমন ল'ব পাৰো থাকি যাব m1 plus m2 is equal to এবা minus এটা কমন ল m2y1 plus m1y2 তে আগতে minus 2 পিনে আছে minus 2 উঠি যাব আৰু আমি এবা y2 দি দিব পাৰো so y is equal to m2 y1 plus m1 y2 by m1 plus m2 এটো হল আমাৰ y বিন্দুৰ স্থানাংক অৰ্থাৎ আমি x আৰু y দুটা বিন্দুৰ স্থানাংক পাই গলো x2 হ'ব m2 x1 plus m1 x2 by m1 m2 m1 plus m2 আৰু y2 হ'ব m2 y1 plus m1 y2 by m1 plus m2 এদৰে আমি যিকোনো দুটা বিন্দু সংযোগী ৰেখা যিকোনো ওপৰ ভাগ কৰা এটা বিন্দুৰ স্থানাংক উলিয়াব পাৰোঁ আৰু ইয়াক আমি কওঁ বিভাজনৰ সূত্ৰ যদি ৰেখাডালক ভাগ কৰা যদি আমি দুটা ৰেখা এই বিললো ভাগ কৰা বিন্দু যদি ৰেখাডালৰ মধ্যবিন্দু হয় তাৰ অনুপাতটো সদায় সমান হয় অৰ্থাৎ 1:1 হ'ব এইটো আমাৰ কি হ'ব m1:m2 আমাৰ হ'ব 1:1 আৰু তেতিয়া আমাৰ যোনটো px স্থানাংক আছিল হেতু আমি এনেদৰে লিখিব পাৰোঁ px, y is equal to আমি m1 আৰু m2 ঠাইত 1 বহাই দিম অৰ্থাৎ 1 into x1 plus 1 into x2 1 plus 1 comma 1 into y1 plus 1 into y2 1 plus 1 1 এর কোন কইলে আমাৰ একে থাকিব অৰ্থাৎ x1 plus x2 by 1 plus 1 2 comma y1 plus y2 by 1 plus 1 2 ৰেখাখণ্ডটালক যদি মধ্যবিন্দুৱে ভাগ কৰে তেন্তে তাৰ স্থানাংক হ'ব x1 plus x2 by 2 y1 plus y2 by 2